हेलो फ्रेंड्स मोर चैनल बी पॉजिटिव आसामলৈ আপোনালোক সকলোকে স্বাগতম। কম্পিউটাৰৰ আৱিষ্কাৰক কোন? উত্তৰ চাৰ্লছ বেবেজ। সকলোতকৈ আগৰ কম্পিউটাৰটোৰ নাম কি? উত্তৰ ইনিয়েক। কম্পিউটাৰৰ ফুল ফৰ্ম কি? C for commonly, O for operated, M for machine, P for particularly, U for used for, T for technology, E for education and R for research. CPU ৰ full form কি? উত্তৰ Central Processing Unit। 1 কিলোবাইট কিমান বাইটৰ সমান? উত্তৰ 1024 বাইটৰ সমান। 1 মেগাবাইট কিমান বাইটৰ সমান? উত্তৰ 1024 KB। 1 গিগাবাইট কিমান বাইটৰ সমান? উত্তৰ 1024 MBৰ সমান। ইনপুটক আউটপুটত ৰূপান্তৰ কিহৰ দ্বাৰা কৰা হয়? উত্তৰ CPU। প্ৰচেছৰৰ মুখ্য ভাগ তিনিটা কি কি? প্ৰচেছৰৰ মুখ্য ভাগ তিনিটা হ'ল ALU, কন্ট্ৰল ইউনিট আৰু ৰেজিষ্টাৰ। কম্পিউটাৰত অধিকাংশ প্ৰচেছিং ক'ত হয়? উত্তৰ CPU। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।